বাজিলে নেকি? অকণমান সময় ভাতকেইটা হওক। ভাতকেইটা হোৱাৰ পাছতে তোক মই ভাত দি আছোঁ। মা সোনকালে কৰক মা, বহুত জোৰকৈ ভোক লাগিছে মোৰ। সোনকালে হ'ব এতিয়া, বেছি দেৰি নালাগে। মা মোক পূজাত চোলা আনি দিব লাগিব, নতুন চোলা পিন্ধিম মই, পূজা চাবলৈ যাম দে মা। মা আপুনি মুখেৰে মাত নামাতে যে, মোক নতুন চোলা লাগিবই এবাৰ পূজাত মা। মাজনী মা সঁচাকৈ কৈছোঁ, মোক লাগিব কৈছোঁ, লাগিব চাওঁ এইফালে আছোন মোৰ ওচৰলৈ। মাজনী আমি একেবাৰে দুখীয়া মানুহ, যেনে তেনে ভাতমুঠি খাইছোঁহে, আৰু তোলৈনো মই চোলাটো পটককৈ ক'ৰ পৰা আনি দিম কচোন? তই বুজি পাবি মাজনী। মাজনী তই মনত দুখ নকৰিবি দেই মাজনী। মা আমি কেলে দুখীয়া হ'লো মা? পূজাত নতুন চোলা এটা পিন্ধিবলৈ নাপাওঁ। আমাৰ ঘৰৰ চব পৰিয়ালে নতুন চোলা ল'লে মা। মই নাজানো মোক নতুন চোলা লাগিব মা। মাজনী নাপায় নহয়, নাকান্দিবি দেই। ভাতকেইটা হওক, ভাতকেইটা খুৱাই লৈ মই কাম কৰিবলৈ যাম, তেতিয়া মই পইচা পাম নহয়, তেতিয়া তোলৈ মই নতুন চোলা এটা আনি দিম দেই মাজনী। মই এতিয়া কামলৈ যাব লাগিব নহয়, মোক কাম কৰিলেহে মই পইচা পাম। তই এতিয়া কান্দি নাথাকিবি দেই। মই ভাতকেইটা লৰালৰিকৈ বনাই তোক ভাত দিওঁ, মই খাওঁ আৰু ওলাই যাম। মোক ধুনীয়া চোলা এটা লাগিব মা। মাজনী তই এতিয়া এনেকৈ কন্দা কাটাখন কৰি নাথাকিবি, মোক আমনি কৰি নাথাকিবি আকৌ। মোৰ দেৰি হৈছে নহয়, সোনকালে ভাতকেইটা দুইজনীয়ে খাওঁ আৰু মই কামলৈ যাওঁ। তই মোক যদি এনেকৈ আমনি কৰি থাক, মই কামলৈ যাম কেতিয়া, কাম কৰিমগৈ কেতিয়া, আৰু মইতো পইচা বেছি নাপাম নহয়, মোক একেবাৰে কম পইচা দিব। তেতিয়া মই তোলৈ চোলা কেনেকৈ কিনি দিম কচোন? তই এতিয়া আমনি কৰি নাথাকিবি দেই, নাকান্দিবি। মোক ধুনীয়া চোলা এটা লাগিব। তই এতিয়া হাতখন ধুই আগে যা, ভাতকেইটা খাই ল'বি দেই। মা কি কৰিম, উপায় নাই, আমাৰ দুখীয়া মানুহৰ এয়াই জীৱন। ছোৱালীজনীক মই যেনে তেনে ফুচলাই ৰাখিছোঁ, কিন্তু মই চোলাটো আনি দিম ক'ৰ পৰা? মই দিনটোৰ কাৰণে ওলাই যাওঁ, কেতিয়াবা কাম কৰিবলৈ পাওঁ, কেতিয়াবা নাপাওঁ। কিছুমানে কয় আজি কামেই নাই, ক'ৰবাত আকৌ ওলাই যাওঁ, বোলে আজি আমুকটোহে কৰিব আছে, অমুকটোহে কৰিব আছে, এইটো কৰিলে তুমি 10 টকা পাবা, এই দুটা কাম কৰিলে তুমি 20 টকা পাবা, বা দিনটো কৰিলে তুমি 50 টকা পাবা। মই বাৰু সেই পইচা কেইটকাই মই ভাত মুঠি খাবলৈ ছোৱালীজনী পেটটোতো মাৰিব নোৱাৰোঁ। মই নিজেওতো জীয়াই থাকিবলৈ মই ভাতকেইটা খাব লাগিব। মই এতিয়া চোলা কিনিম নে মই পেটৰ ভাতমুঠিৰ কাৰণে যোগাৰ কৰিম? কি কৰিম মই ভাবিয়ে উপায় পোৱা নাই। এতিয়া মই ভাবি থাকিলে নহ'ব, ভাতকেইটা লৰালৰিকৈ বাহিৰত খাওঁ, তাইকো দিওঁ, আৰু সোনকালে মই ওলাই যাওঁ। মাজনী বাইদেউ, আজি আপোনালোকৰ ঘৰত কিবা কাম কৰোৱাব নেকি? তুমি আহিলা, ভালেই কৰিলা। কাম এটা আছে, ব'লাচোন মই দেখাই দিছোঁগৈ, পাছফালে ব'লা। কি কামনো আছে দেখুৱাই দিব ব'লক বাইদেউ। হেৰি নহয়, কালিলৈ আকৌ আমাৰ ঘৰলৈ আহিব পাৰিবা নেকি বাৰু? কালিলৈ কাৰণে কাম দুটামান আছিলে, আহিব পাৰা যদি আহিবাচোন। পাৰিম বাইদেউ, কিন্তু আমাৰ ছোৱালীজনী লৈ আহিম, পাৰিম নি বাৰু ছোৱালীজনী লৈ আহিবলৈ? মানে ছোৱালীজনী থৈ আহিবলৈ বহুত অসুবিধা হয়, ঘৰত কোনো নাই যে, তাই আৰু মইহে, আৰু তাই সৰু হৈ আছে নহয়। হয় নেকি? এতিয়া তাই কাৰ লগত আছে, ক'ত আছে? আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰৰ তাতে থৈ আহিছোঁ বাইদেউ। ছোৱালী এনেকৈ য'তে ত'তে এৰি থৈ নাহিবা আকৌ, তুমি কাম কৰিবলৈ আহোঁতে লগতে লৈ আহিবা, গম পাইছা নাই? তাই আমনি কৰে নেকি তোমাক? নাই বাইদেউ, তাই মোক একো আমনি নকৰে। তেনেহ'লে তুমি লৈ আহিবা আমাৰ ঘৰলৈকে। বাইদেউ তেনেহ'লে কাইলৈ তাইক মই লৈ আহিম। লৈ আহিবা। এতিয়া ব'লা কামটো দেখুৱাই দিওঁগৈ। বাইদেউ, আজি আপোনালোকৰ ঘৰত কিবা কাম কৰোৱাব নেকি? তুমি আহিলা, ভালেই কৰিলা। কাম এটা আছে, ব'লাচোন মই দেখাই দিছোঁগৈ, পাছফালে ব'লা। কি কামনো আছে দেখুৱাই দিব ব'লক বাইদেউ। হেৰি নহয়, কালিলৈ আকৌ আমাৰ ঘৰলৈ আহিব পাৰিবা নেকি বাৰু? কালিলৈ কাৰণে কাম দুটামান আছিলে, আহিব পাৰা যদি আহিবাচোন। পাৰিম বাইদেউ, কিন্তু আমাৰ ছোৱালীজনী লৈ আহিম, পাৰিম নি বাৰু ছোৱালীজনী লৈ আহিবলৈ? মানে ছোৱালীজনী থৈ আহিবলৈ বহুত অসুবিধা হয়, ঘৰত কোনো নাই যে, তাই আৰু মইহে, আৰু তাই সৰু হৈ আছে নহয়। হয় নেকি? এতিয়া তাই কাৰ লগত আছে, ক'ত আছে? আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰৰ তাতে থৈ আহিছোঁ বাইদেউ। ছোৱালী এনেকৈ য'তে ত'তে এৰি থৈ নাহিবা আকৌ, তুমি কাম কৰিবলৈ আহোঁতে লগতে লৈ আহিবা, গম পাইছা নাই? তাই আমনি কৰে নেকি তোমাক? নাই বাইদেউ, তাই মোক একো আমনি নকৰে। তেনেহ'লে তুমি লৈ আহিবা আমাৰ ঘৰলৈকে। বাইদেউ তেনেহ'লে কাইলৈ তাইক মই লৈ আহিম। লৈ আহিবা। এতিয়া ব'লা কামটো দেখুৱাই দিওঁগৈ। মাজনী তই কি কৰিছ? যাবলৈ হ'ল নহয়, মই ওলাই আহিলোৱে।
দেৰি নকৰোঁ, সোনকালে গৈ কামখিনি কৰোঁগৈ। মাজনী তোক কথা এটা কওঁ, তই ভালকৈ শুন, মনত ৰাখিবি, পাহৰি নাথাকিবি। মই কাম কৰি থাকিম যেতিয়া তই কিন্তু একে ঠাইতে বহি থাকিবি আৰু ইটো সিটো চুই নুফুৰিবি দেই। মা এতিয়া ব'ল। ঘৰত কোনো নাই কাৰণে, উপায় নাই কাৰণেহে তোক লৈ লৈছোঁ, নহ'লে মই লোকৰ ঘৰলৈনো কেলৈ নিওঁ, য'তে ত'তে থৈ যাবলৈ বেয়া পাওঁ। আমি এতিয়া য'লৈ যাম, মোৰ লগত খেলিবলৈ মোৰ সমান ছোৱালী আছে নেকি মা? আছে, তাইৰ লগতে খেলি থাকিবি, কিন্তু এটা কথা, কাজিয়া নালাগিবি দেই। দেৰি নকৰিবি, কথা পাতি থাকিলে এতিয়া নহয়। তহঁতি দুজনী এতিয়া খেলি থাক দেই, মই কাম কৰোঁগৈ। মা মই খেলি থাকিম। তোৰ নামটো কি? মোৰ নামটো কুহি। তোৰ নামটো কি? মোৰ নামটো গুণগুণ। তই পূজা চাবলৈ যাবিনে? যাম। তই নতুন চোলা পিন্ধি যাবিনে পূজা চাবলৈ? মই চোলা অনাই নাই, নতুন চোলা মায়ে আনি দিম বুলি কৈছে। মোৰ বৰ ধুনীয়া নতুন চোলা এটা আনি দিলে। তোক আজিলৈকে আনি দিয়া নাই যে চোলা, তই পূজালৈ কি পিন্ধি যাবি? মায়ে আনি দিব, মায়ে কাম কৰিবলৈ আহিছে নহয়, পইচা পাব যে, তেতিয়া মোলৈ নতুন চোলা আনি দিব। তহঁতৰ দেউতা নাই নেকি? তহঁতৰ দেউতাই নানে তোৰ মায়ে কাম কৰি পইচা উলিয়াই তোলৈ চোলা আনিব যে? আমাৰ যে দেউতাই চোলা কিনি দিলে মোক, দেউতাই পইচা, দেউতাই চাকৰি কৰে যে। মোৰ দেউতা নাই, দেউতা মৰিলে। আমি মা আৰু মইহে থাকোঁ ঘৰত। মায়ে কাম কৰি পইচা উলিয়াই মায়ে মোক চোলা কিনি দিম বুলি কৈছে। মায়ে পইচা পাব নহয়। তাৰমানে তোৰ দেউতা নাই, মৰিলে, সেইকাৰণে তোৰ মায়ে আমাৰ ঘৰত কাম কৰিবলৈ আহিছে। আমাৰ মায়ে ক'তো কাম কৰিবলৈ নাযায়, ঘৰতে থাকে। আমি এতিয়া খেলোঁগৈ ব'ল, বাহিৰত খেলিম দেই, বাহিৰত লুকা ভাকু খেলিম। ভিতৰত যদি খেলোঁ নহয় মায়ে গালি দিব। লুকা ভাকু খেলি বহুত ভাল লাগে, মই বহুত ভাল পাওঁ মই লুকা ভাকু খেলিবলৈ। ব'ল খেলোঁগৈ। এতিয়া আৰু নেখেলোঁ দেই কুহি, ব'ল ভিতৰলৈ যাওঁ। মোৰ নতুন চোলাটো তোক মই পিন্ধি দেখুৱাম দেই, কেনেকুৱা লাগে, বহুত ধুনীয়া মোৰ নতুন চোলাটো। ব'ল তই নতুন চোলাটো তই পিন্ধি দেখাবি মোক, আৰু মই মাক দেখাই দিম, তোৰ নিচিনাই মই চোলা এটা নিবলৈ ক'ম মাক। কুহি এইটো মোৰ চোলাটো কেনেকুৱা লাগিছে চা? ধুনীয়া লাগিছে? বহুত ধুনীয়া লাগিছে, মোলৈ এনেকুৱা চোলা এটা নিবলৈ ক'ম মাক। কুহি তই পূজা চাবলৈ যাবিনে? যাম। তোৰ যে নতুন চোলা অনাই নাই, মাক সোনকালে আনিবলৈ কবি আকৌ, তেতিয়াহে ন তই পূজা চাবলৈ যাবলৈ পাবি। পূজা বেছি দিন নাথাকে নহয়, 2-3 দিনহে পূজা হয়। তোৰ চোলা কেতিয়া আনিব? তই পূজা চাবলৈ কেতিয়া যাবি? মই মাক কৈ আছোঁ, সেইকাৰণে মায়ে আকৌ আনি দিম কৈছে। মই আজি মাক আকৌ ক'ম, মই পূজা চাবলৈ নহ'লে নাপামেই, নতুন চোলা এটা লাগিবই মোক। গুণগুণ তই পূজা চাবলৈ গ'লে কি কিনিবি? মই পূজা চাবলৈ গ'লে বহুত বস্তু কিনিম, খাৰু কিনিম আৰু বেলুন আৰু বহুত কিবা কিবি খেলা বস্তু বহুত কিনিম বুলি ভাবিছোঁ। তই কি কিনিবি? মই পুতলা এজনী কিনিম বুলি ভাবিছোঁ। মায়ে কিনি দিবনে নিদিয়ে জানো। তই কবি আকৌ পুতলা এজনী লাগে বুলি। হেৰি কি কয়, ময়ো পুতলা এজনী কিনিম। পুতলাজনী ল'লে বহুত ভাল লাগিব ন, পুতলাজনী লগত খেলিব পাৰিম, অকলে থাকিলে। মই পুতলা এজনী কিনিমেই। তই বহুত বস্তু কিনিব পাৰিবি, তহঁতি বহুত ধনী যে, আমাৰ পইচাই নাই, মায়ে ক'ৰপৰা কিনি দিব মোক, বহুত বস্তু কিনি দিব নোৱাৰে। মায়ে সেইদিনা মোক কৈছে আমি দুখীয়া মানুহ, আমি দুখীয়া কাৰণে চোলা আনি দিবলৈ পইচা ক'ত পাম বুলি কৈছে মায়ে। আৰু ভাত খাবলৈ আমাৰ হয়গৈ পেটটোৰ কাৰণে, আমাৰ ভোক লাগিলে নহ'লে ভাত আমি ক'ৰপৰা খাম? মায়ে 2 টকামান পইচা পায়হে, আমাৰ দেউতা নাই যে, তহঁতৰ দেউতা আছে, সেইকাৰণে তহঁতৰ ধেৰ বস্তু আনি দিব পাৰিব। মোৰ সেইকাৰণে ইমান বেয়া লাগে। মাজনী মোৰ হৈ গ'ল, ব'ল যাওঁ। মা কি হ'ল তোৰ? কিবা কাজিয়া লাগিছে নেকি? নাপায় নহয়, আমি কাজিয়া নাই লগা, আমি খেলিহে আছিলোঁ। গুণগুণৰ পূজাৰ কাৰণে ইমান ধুনীয়া চোলা আনি থৈছে, চব সেইটো পিন্ধি আছে, মোক পিন্ধি দেখুৱাইছে। মোলৈ এনেকুৱা এটা আনি দিব দে মা, কাৰণকে আনিব, পূজা শেষেই হ'ব দেখোন। মা মোক লাগিব বস্তু, লাগিব। মাজনী তই এতিয়া বলচোন আমি। মাজনী তই তেনেকুৱা এখন নকৰিবিচোন, এতিয়া ঘৰলৈ যাওঁ ব'ল। ইমান দামী চোলা এটা মই পটককৈ তোক ক'ৰ পৰা আনি দিওঁ তই কচোন? 2 দিনমান ৰখিব লাগিব, মই কাম কৰি কেইটকা পইচা পাওঁ গোটাই লৈ তোক আনি দিম দেই মাজনী। আমি
দুখীয়া মানুহ মাজনী এনেকুৱা ইমান ধুনীয়া চোলা এটা তোক মই পটককৈ আনি দিব নোৱাৰোঁ। আমি দুবেলা দুসাঁজ খাবলৈকে আমি চিন্তা কৰিব লাগে। নতুন চোলা এটা পিন্ধিম, পূজাত মোৰ নতুন চোলা এটা পিন্ধিবলৈ মন গৈছিলে। গুণগুণৰ চোলাটো ইমান ধুনীয়া লাগিছে ন মা। আমি কেলে দুখীয়া হ'লো মা, আমাৰ কেলে দেউতা নাই মা। আমি পূজাত নতুন চোলা এটা পিন্ধিবলৈ নাপাওঁ মা। অ' মাজনী হ'ব, তই দুখ নকৰিবিচোন। মোৰ জানো মন নাযায় তোক চোলা এটা আনি পিন্ধাবলৈ? অ' কুঁহি আহচোন এইফালে। মালা, কুঁহিৰ কাৰণে পূজা বুলি নতুন চোলা অনা নাই নেকি? নাই, কুঁহিৰ কাৰণে নতুন চোলা অনাই নাই অনাও বাইদেউ। মই বাৰু তাইক ক'ৰ পৰা পটককৈ এটা নতুন চোলা আনি দিম। আমাৰ দুখীয়া মানুহৰ কাৰণে পূজা নহয়ও বাইদেউ, ধনী মানুহৰ কাৰণেহে পূজা। এই বুজালেও বুজি নাপায়, কি কৰিম। মই দিনটোত যিকেইটকা উলিয়াওঁ নিজৰ পেটটোলৈকে নাটে। আৰু তাইক পূজা বুলি মোক ক'ৰ পৰা এটা নতুন চোলা আনি দিওঁ? এটা চোলা আনিবলৈ হ'লে জানেই দেখোন কিমান দাম আজিকালি। তোলৈ মই এটা ধুনীয়া নতুন চোলা আনি দিম, তই পিন্ধিবি আৰু মাৰ লগত তই পূজা চাবলৈ যাবি দেই। অ' বাইদেউ হ'ব, এলে আকৌ চোলা এটা আপুনি আনি দিব নালাগে, মই লাহেকৈ হ'লেও তাইক আনি দিম নহয়। অ' মালা, তুমি মানা নকৰিবা, তাইক মই চোলা এটা আনি দিম। তুমি গধূলি সময়ত আহিবা, আহি চোলাটো লৈ যাবাহি দেই। ইছৰাম, নালাগে বুলি কৈছোঁ নহয় বাইদেউ। আপুনি ইমান জোৰ কৰিছে যেতিয়া আনিব পাৰোঁ, কিন্তু মই লাহে লাহেহে ধাৰ মাৰিব পাৰিম দেই বাইদেউ। মই আপোনালোকৰ ঘৰতে কাম কৰি থাকিমহি। অ' আই এজনী কি যে কথাবোৰ কৈছা, তাইক মই মৰমতেহে দিবলৈ বিচাৰিছোঁ চোলাটো। আকৌ চোলাটো ধাৰ মাৰিব নালাগে মালা। অ' মা, কুঁহি মাকে আমাৰ ঘৰত কাম কৰা পইচা আপুনি দিলে নহয়, সেয়া পইচাই কুঁহি চোলা আনি দিব। আপুনি আনি নিদিলেও হ'ব, কেলে আপুনি আকৌ আনিব লাগে মা? অ' মাতো নাপায় নহয়, তেনেকৈ নকবা দেই। তুমি যেনেকৈ নতুন চোলাটো পিন্ধি বহুত ভাল পাইছা, কুঁহিওতো পিন্ধিবলৈ মন গৈছে হয় নাই বাৰু? পূজা চাবলৈ তাইও যাবলৈ মন গৈছে নতুন চোলা এটা পিন্ধি। মালা, তুমি চোলাটো ধাৰ মৰাৰ কথা কেতিয়াও নেভাবিবা। তোমাক মই বহুত বেয়া পাম যদিহে তুমি চোলা ধাৰ মৰাৰ কথা ভাবা। তোমাৰ ছোৱালীজনীক নিজৰ ছোৱালী নিচিনা ভাবি মই চোলাটো দিব বিচাৰিছোঁ। আৰু তুমি আমাৰ ঘৰখনত টকা পইচা লৈ কাম কৰিলে কি হ'ব? তুমিতো নিজৰ ঘৰখনৰ নিচিনাকৈ ইমান ধুনীয়াকৈ ঘৰখনত কাম কৰা আৰু নিজৰ নিচিনাকৈ ভাবা আমাক। আমিও তোমাক পাইছোঁ যেতিয়া নিজৰ নিচিনাই লাগিছে, গম পাইছানে? আৰু চোলাটো আজি আনি দিম, তুমি লৈ যাবাহি আৰু কাইলৈ পূজা চাবলৈ যাবা দেই। অ' বাইদেউ, মই আপোনাক কি বুলি ধন্যবাদ জনাম? মই দিব নোৱাৰা বস্তুটো আপুনি যে মোৰ ছোৱালীজনীক দিছে, আৰু মই ছোৱালীজনীক হয়তো কেতিয়াও দিব নোৱাৰিলোহেঁতেন। মোৰ নিজৰ পেটটোৰ কাৰণে চিন্তা কৰিম নে মই তাইৰ চোলাটোৰ কাৰণে চিন্তা কৰিম কওকচোন বাইদেউ? আপুনি সঁচাকৈ বহুত ডাঙৰ উপকাৰ এটা কৰিছে বাইদেউ। মই আপোনাক কোনোদিনে ধাৰ খুজিব নোৱাৰিম বাইদেউ। আৰু আপোনাৰ মনটো বহুত ভাল। ধনী দুখীয়া একো নাবাচে। কিছুমান মানুহ দেখিছোঁ ধনী দুখীয়া কোলা বগা এনেকুৱাকৈ বাচে, গম পাইছেনে? আমাৰ নিচিনা মানুহৰ ভাল ব্যৱহাৰ নকৰে। মই বহুত পাইছোঁ তেনেকুৱা বাইদেউ। আপোনাৰ মনটো কিন্তু বহুত ভাল। আপুনি ভৱিষ্যতে আৰু উন্নতি কৰি খাব পাৰিব বাইদেউ। আপোনাৰ আৰু ভাল হ'ব। আপোনালোক সুখে সন্তোষে থকাটোৱে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। সদায় যেন ভালে কুশলে থাকক আপোনালোকে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তোমালোক যেন সদায় সুখী হোৱা, সুখত থাকা, এই দুখবোৰ যেন আঁতৰি যায়। আৰু এতিয়া দুখ কৰি নাথাকিবা, সোনকালে ঘৰলৈ গুচি যোৱা আৰু গধূলিকৈ আহিবা। মই চোলাটো আনি থ'ম, তোমালোকে চোলাটো লৈ যাবা। কালিলৈ তোমালোকে পূজা চাবলৈ যাবা। কুঁহি পূজা চাবলৈ যাবা দেই কালিলৈ। শেষত সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ।